এজন ব্যৱসায়ী ব্যক্তি আছিল। তেওঁৰ এজন বিশ্বাসী বনকৰা আছিল। বনকৰা ব্যক্তিজন প্ৰভু মহাদেৱৰ একান্ত ভক্ত আছিল। এবাৰ শাওণ মাহত ভক্ত মহাদেৱৰ দৰ্শনৰ বাবে মন্দিৰলৈ যাব ওলাল আৰু মালিকৰ পৰা ছুটি বিচাৰিলে। ব্যৱসায়ী মালিকজনে ক'লে যে ৰামলাল, মই হ'লোঁ সাংসাৰিক মানুহ, ভগৱানৰ নাম কীৰ্তন ল'বলৈ মোৰ প্ৰায় সময় নাথাকে, গতিকে এই 100 টকাটো লোৱা আৰু প্ৰভুৰ চৰণত মোৰ নামত অৰ্পণ কৰিবা। হয় ভৰ দি ৰামলাল মন্দিৰলৈ ওলাল। গৈ পাই মন্দিৰৰ সন্মুখত দেখিলে যে কেইবাজনো ভিক্ষাৰী বহি আছে। শাওণ মাহৰ প্ৰখৰ ৰ'দ মূৰৰ ওপৰত, অত্যন্ত গৰম, আৰু তেওঁলোকৰ মুখমণ্ডলত পিয়াহ আৰু ভোকৰ স্পষ্ট চিন আছিল। ৰামলালে ভাবিলে যে মালিকে দিয়া 100 টকাৰে তেওঁ ভোজনৰ ব্যৱস্থা কৰিব, আৰু সেইমতে তেওঁ প্ৰায় 99 টকা খৰচ কৰি ভিক্ষাৰীকেইজনক উদৰ পূৰাই খুৱালে আৰু বাচি থকা 1 টকাটো প্ৰভুৰ চৰণত অৰ্পণ কৰিলে। সেইদিনা ৰাতি ব্যৱসায়ীজনৰ সপোনত প্ৰভু মহাদেৱে দেখা দিলে, আৰু মহাদেৱে তেওঁক ক'লে যে তেওঁ অৰ্পণ কৰা 99 টকাটো তেওঁ পাইছে, আৰু এই কৈয়ে মহাদেৱ তেওঁৰ সপোনৰ পৰা নাইকিয়া হৈ গ'ল। ব্যৱসায়ীজনে ভাবিলে যে এনেকুৱা কি বিপদ আহিল যে ৰামলালে মোৰ পৰা 1 টকা ল'লে আৰু তেওঁ 1 টকাটো অৰ্পণ নকৰিলে। পাছৰ দিনা যেতিয়া ৰামলাল পুনৰ কামলৈ আহে, তেতিয়া ব্যৱসায়ীজনে ৰামলালক সুধিলে যে কি কাৰণে তেওঁ 100 টকাৰ পৰা 1 টকা ৰাখি থ'লে, 99 টকাহে প্ৰভুক অৰ্পণ কৰিলে। তেতিয়া ৰামলালে ব্যৱসায়ীজনক সকলো কথা বিৱৰি ক'লে। ৰামলালৰ উচ্চ বিচাৰ বিবেচনাত ব্যৱসায়ীজন প্ৰসন্ন হ'ল আৰু তেওঁক সাৱটি ক'লে, ৰামলাল, তুমিহে আচল মানুহ। বন্ধুসকল, কাহিনীটোৰ সাৰমৰ্ম এই যে ভগৱানক পাবৰ বাবে আপুনি মন্দিৰত ফুল, গাখীৰ, টকা পইচা দিব নালাগে। অসহায়জনক সহায় কৰক, আৰু ভগৱানৰ বেলেগ ধৰণে পূজা নকৰিলেও হয়। সেয়ে সদায় অসহায়জনক সহায় কৰিবলৈ চেষ্টা কৰিব। এনেকুৱা ভাল লগা কাহিনী সকলোতকৈ আগত পাবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। যদি ভিডিঅ'টো ভাল লাগিল, লাইক কৰিবলৈ নাপাহৰিব, লগতে শ্বেয়াৰ কৰি দিব।